এই বন্ধুসকল মই এইটো দেখিছে মই খুলিছিলোঁ কালি পৰহি আনিছিলোঁ বস্তুটো লটি চকো পাই 100 লিখা আছে 100% কিবা অৰিজিনেল কি ভেজিটেবল মই এইটো আনিছিলোঁ আপোনাৰ তাৰপিছত মই এটা পেকেট খুলি চালোঁ দেখিলোঁ যে ভিতৰত গোটেই ভেঁকুৰ তাৰপিছত সৰু ল'ৰা ছোৱালীবিলাকে খায় এইবিলাক মইতো বাৰু বয়সস্থ মানুহ বুঢ়া দিলোঁ মোৰ দোকামো মাৰি দিলোঁ নহয় তাৰপিছত দেখিছোঁ ভেঁকুৰ গোটেই খাবলৈ ভাল নহয় নতুন আপুনি ভেলিত চাব ধুনীয়াকৈ আছে লিখা ইয়াত এইটো ভেঁকুৰ চাওক এইটো এই ভেঁকুৰ এইবোৰ কি হ'ব ল'ৰা ছোৱালী স্কুললৈ দি পঠিয়াই মানুহবিলাকে ময়ো দি পঠিয়াওঁ কিন্তু আজি এইবিলাক দেখিছে ঘটনা কি খোৱাৰ আগত মানে ভালদৰে মইতো দোকামো মৰাৰ পিছতে চাইছোঁ সৰু ল'ৰা ছোৱালীটো নাচায় ন কি আছে কি নাই কি কিন্তু এইবিলাক দেখিতো ইমান বেয়া লাগিছে মোৰ নহয় একদম মানে কি কোম্পানী এইচব ক'ৰ পৰানো আহি বনাইছে এইবিলাকতো মইতো এইটো মই পেকেটটো ঘূৰাই দিম এইটো চাওক মই ভেলিত আপোনাক দেখাইছোঁ মই কিমান এইটোতো এক্সপায়াৰী হোৱাই নাই এইটো মেনুফেকচাৰিং চাব আপোনাৰ চাব দেই মেনুফেকচাৰিং ক'ত গ'ল ইয়াত নাই আৰু দেই য়েছ এইটো 6/4/2018 এতিয়া 10 মাহ হৈছে 18 ইয়াত লিখিছে বেষ্ট বিফ'ৰ 12 মন্থ ফ্ৰম পেকেজিং আহিছে কিমান ঘোটালা এইবিলাকে খাইছেহে অসমত সোমাইছে এইটো আচলতে ক'ৰ বহিৰাগত কোম্পানী এইচব এইবোৰ সোমাই অসমত মানে ভেজালবোৰ পঠিয়াইছে অসমলৈ ভাল বুলি নিজৰ জেগাত খাইছে চালা এইবোৰ মই কৈছোঁ নে আপোনালোকে একদম খোৱাৰ আগত চিন্তা কৰি ল'ব দেই বন্ধুসকল এইবিলাক খোৱাৰ আগত চিন্তা কৰি ল'ব পেকেটটো ফালি চাই ল'ব পাৰিলে ক'তনো চাবলৈ সময় আছে মানুহৰ ল'ৰা ছোৱালীক দি দিয়ে খাই দিয়ে স্কুললৈ নিয়ে টিফিনত নিয়ে এইবিলাক নিদিব একদম এইবোৰ কোম্পানী বন্ধ